ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ অনুশীলনী 4.3 কেইটামান অংক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে মন কৰিবা। এতিয়া এই লেসনটো তোমালোকৰ কি আছে যে কিছুমান ৱৰ্ড প্ৰব্লেম মানে শব্দৰ প্ৰশ্ন আছে। শব্দ প্ৰশ্ন মানে বুজিছা নহয়? মানে বাক্যত কিছুমান দিছে, সেই বাক্যবিলাক আমি কি নিব লাগিব? সমীকৰণ নিব লাগিব আৰু সমীকৰণ বনাই পেলাই এটা সমাধান কৰিব লাগিব। হয়নে? সো প্ৰথমে মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 মন কৰিবা। ইয়াত কি দিলে যে অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনেধৰণৰ। ৰমেনৰ 2 পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটৰ মাৰ্বলৰ দুগুণ আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। সো এনেকুৱা অংকত কি কৰিব লগা হয়? প্ৰথমে আমি কোনোবা এটা ধৰি ল'ব লগা হয়। কাৰণ এই তিনিজন আছে, তিনিজনৰ মাজত এজনৰ কাষত থকা বা হাতত থকা মাৰ্বলৰ সংখ্যা আমি ধৰি ল'ব লাগিব। কোনটো ধৰিলে সুবিধা হ'ব সেইটো প্ৰশ্ন পাই ওলাব। তো ইয়াত কি কৰে? ৰমেনৰ 2 পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটৰ মাৰ্বলৰ দুগুণ। মানে আমি ধৰি ল'ম কাৰ কথা? ধৰা হ'ল অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা। বা মাৰ্বলৰ সংখ্যা সমান x। এতেকে যদি অমলৰ পকেটত এক্সটা মাৰ্বল আছে তেনে ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব? কিমান তাৰ ধৰিব পৰা? কিমান হ'ব? কি ক'লে ইয়াত যে দুগুণ বুলি কৈছে। যদি অমলৰ এক্সটা আছে, ৰমেনৰ কিমান হ'ব? এক্সৰ দুগুণ হ'ব টুৱাইছ এক্সটা। বুজিলা? আৰু এটা দিয়া আছিলে, দিয়া আছে যে অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা। সো অনুপৰ পকেটত কিমান আছে? 11টা বুলি কৈছে। সো ইকুৱেল 11টা হ'ল। এতিয়া মন কৰা, এতিয়া প্ৰতিটো প্ৰশ্নতে কি থাকে? সমীকৰণ বনাবলৈ এটা বাক্য থাকে। সেই বাক্য চাবলগীয়া যে কি কল তেওঁলোকৰ তিনিজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50টা। তো প্ৰশ্ন কি ক'লে যে তিনিজনৰ হাতত থকা মাৰ্বলৰ সংখ্যা আমাৰ মতে কিমান হ'ব? অমলৰ হাতত আছে এক্সটা, ৰমেনৰ হাতত আছে টুৱাইছ এক্সটা আৰু অনুপৰ হাতত আছে 11টা। হ'ল। সো গোটেইটা যোগ কৰিলে এইটা হ'ল কি? মুঠ মাৰ্বল। আৰু প্ৰশ্নমতে কিমানটা মাৰ্বল আছে কৈছে? 50টা ইকুৱেল 50। বুজিলে ন কথাটো? যে আমাৰ মতে ইহঁত তিনিটা হাতত থকা মাৰ্বলৰ সংখ্যা হ'ল এইটো যোগ এইটো যোগ এইটো। আৰু প্ৰশ্ন কেইটা আছে কৈছে? 50টা। তো দুইটা একেই হ'ব লাগিব। সেইকাৰণে এইটো এটা সমীকৰণ হ'ল। এতিয়া আমি সমীকৰণটো কি কৰিব? সমাধান কৰিব লাগিব। কেনেকৈ কৰিম এতিয়া? এক্স প্লাছ টুৱাইছ এক্স, ইয়াৰ আগত একো নাই মানে 1 আছে। সো 2 একে 3 28 50। এইখিনি শিকাইছিলোঁ মই। 11 টেবিল প্লাছ সমান চিহ্ন ইফালে লৈ গ'লে কি হ'ব? মাইনাছ। সো ইমপ্লাইজ 28x ইজ ইকুৱেল। সো 50 পৰা 11 গ'ল, কিমান থাকিলে? এইটো হ'ল 9, এইটো 4 থাকিলে মানে 4 পৰা 1 গ'ল 3, 39। সো x ইকুৱেল টু কিমান হ'ব? 39/3। এইটো এতিয়া পূৰণ ইফালে হৰণ হ'ল। সো হৰণ ইয়াক হৰণ কৰিলোঁ। 3 গুণ 3 3 গুণ 9। সো এতেকে x সমান কিমান? 13। মানে কি হ'ল? অমলৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিমান? 13টা। বুজিলে বাৰু? এতেকে লিখিব পাৰোঁ অমলৰ মাৰ্বলৰ সংখ্যা, পকেটটো লিখা নাই মই, বলৰ সংখ্যা কিমান পালোঁ আমি? 13টা। যদি অমলৰ 13টা হয় তেন্তে ৰমেনৰ কিমান হ'ব? তাৰ দুগুণ নহয় তাৰ দেই, দুগুণ কি হ'ব? টুৱাইছ এক্স মানে 2 × 13 সমান
26 টা বুজিলা এনেকৈ কৰা হ'ল এতিয়া আমি ইয়াৰ পিছতলৈ 3 নম্বৰলৈ 3 কি ক'লে এটা ভগ্নাংশৰ হৰ লবতকৈ 4 বেছি যদি লব আৰু হৰৰ সৈতে 1 যোগ কৰা হয় তেনে ভগ্নাংশটোৰ মান দুভাগৰ 1 হয় ভগ্নাংশটো এতিয়া মন কৰা সব ধৰণে এটা কৈছো এনেকুৱা একেটাই অংকত মানে নিজে ক'ব লাগিব দেই এনেকুৱা একেটাই অংকত মানে নিজে ক'ব লাগিব দেই সবে কাম কৰো আমাৰ ভগ্নাংশৰ কথা ক'লে আমি ধৰি লম ভগ্নাংশ ধৰা হ'ল ভগ্নাংশ সমান কি হ'ব x by y এটা মান কৰিবা আমি জানো ভগ্নাংশৰ x by y এটো কি বুলি কোৱা হয় কি কয় লব মানে আৰু তলটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় ধৰা জানা লব আৰু হৰ এতিয়া কি ক'লে যদি লবতকৈ 4 বেছি ইয়াৰ মানটো ইয়াতকৈ 4 বেছি হয় মানে কি হ'ব y equal x plus 4 হ'ব নাই উল্লেখ নেকি যদি হৰ লবতকৈ 4 বেছি হৰ মানটো লবতকৈ 4 বেছি এটাকে আমি ভগ্নাংশ কেনে লিখিব পাৰো ভগ্নাংশটো আমি এনেকৈ লিখিব পাৰো যে x by y ঠাইত কি লিখি দিলো x plus 4 হ'ল এটা প্ৰশ্ন মতে কি হ'ল কি ক'লে ইয়াত যদি হৰৰ লবৰ লগত 1 যোগ কৰা হয় যে লবৰ লগতো 1 যোগ কৰিলো হৰৰ লগতো কি কৰিলো 1 যোগ কৰিলো হ'ল ইয়াৰো 1 যোগ কৰি ইয়াৰো 1 যোগ কৰিলো কৰিলে ভগ্নাংশটো দুভাগৰ 1 হয় সমান দুভাগৰ 1 হ'ল ইয়াৰ কি কম এতিয়া আমি so x plus 1 so x plus 5 is equal to 1 by 2 হ'ল এটা এটা কাম কৰছ এটা আমি কি কবা বৰ্জ্যপূৰণ মানে কি হয় এইটো ইয়াক পূৰণ এইটো ইয়াক পূৰণ এটা বৰ্জ্যপূৰণ কেলে কৰা হয় ইনে মন কৰিবা এইটো এপিনে কি আছে হৰণ যদি সমান চিহ্নৰ এফালে লৈ কি হ'ব পূৰণ so 2 into x plus 1 তেনেকে এইটো এপিনে হৰণ so সমান চিহ্নৰ এফালে কি হ'ব পূৰণ 1 into x plus 5 so কিমান হ'ব এইটো 2x plus 2 এইটো কিমান হ'ব একে পূৰণ কৰিলে কেটা হ'ব x plus 5 হ'ল ইয়াক যদি কৰি যাও কিমান হ'ব এতিয়া যে এইটো 2x x ফালে x টো লৈ আহো এইটো ইপিনে প্লাস ইপিনে কি হ'ব মাইনাস x ইফালে 5 থাকিলে 2 টো ইফালে লৈ যাও এফালে তো প্লাস লৈ ইফালে কি হ'ব মাইনাস so implies কি হ'ব 2x minus x x 5 minus 2 3 so x ৰ মান আমি কিমান পালো 3 পালো মানে লবটো কিমান পালো 3 এটাকে হৰ এটা আমি ইকুৱেশ্যন নম্বৰ 1 টাইপ ধৰিব পাৰো দেই যে y equal to কি আছিল x plus 4 হ'ল so x ৰ বুলি মই কি ভাবিলো 3 বহাই দিলো 4 equal to 7 হলে so এটাকে ভগ্নাংশটো কিমান হ'বগে ভগ্নাংশটো আমি কি ধৰিছিলো x by y x ৰ মানটো কিমান পালো 3 আৰু y মানটো কিমান পালো 7 so কি হ'ব 3 by 7 এইটো হ'ল 3 নম্বৰ প্ৰশ্নটো তো কি ক'লে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ হলে আয়তটোৰ কালি নিৰ্ণয় কৰিব লাগে তো সদায় আমি প্ৰথম কি লম কিবা ধৰিব লাগিব এটাই চাম কোনটো ধৰিলে সুবিধা হয় ইয়াত দৈৰ্ঘ্য বা প্ৰস্থ কোনবাৰ ধৰিব লাগিব হয় কোনটো ধৰিলে সুবিধা হয় প্ৰস্থটা থাকে না চাই মন কৰা তে আয়তটোৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি মানে প্ৰস্থটো জানিলে আমি কি জানিম দৈৰ্ঘ্য জানিম সেইকাৰণে আমি কি ধৰিব লাগিব প্ৰস্থ ধৰা হ'ল আয়তটোৰ প্ৰস্থ সমান 1 সেন্টিমিটাৰ যদি প্ৰস্থ x হয় এটাকে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব তাতকৈ কিমান বেছি 5 সেন্টিমিটাৰ বেছি so x plus 5 সেন্টিমিটাৰ বুজিলা হয় এটা মই আৰু কি দিয়া আছে আয়তটোৰ পৰিসীমা দিয়া আছে
এটা কথা মন কৰিবা এইটো দেখো যে আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা মানে কি জানো আমি 2 পূৰণ দিক যোগ প্ৰস্থ হল এক বহাই দিলো 2 পূৰণ দিক কিমান x + 5 প্ৰস্থ কিমান x so equal কি হ'ব 2 into x + x twice x plus 5 so equal কি হ'ব 2 into এর পূরণ করি 2 into 2 4x হল 2 into 5 10 এটা প্রশ্ন মতে মন করা প্রশ্নটা আমরা কি কলে যে আয়তটোৰ পৰিসীমাৰ মানটো মান দিয়া আছে আয়তৰ পৰিসীমা কি 26 দিয়া আছে আমাৰ মতে পৰিসীমা হল এইটো 4x + 10 আৰু প্ৰশ্ন মতে কিমান 26 সো দুইটা একে হ'ব লাগিব এটাকে প্ৰশ্ন মতে আমি কি লিখিম 4x + 10 = 26 আৰু এইটো সমাধান কৰিলে কি ল'ব x ৰ মানটো ল'ব কেনেকৈ ল'ব যে 4x 10 টো ইপিনে প্লাস ইফালে কি হ'ব মাইনাস 26 - 10 implies 4x 26 over 10 গ'ল 16 x 16 কি কৰিলো 4 এ ডিভাইড কৰিলো কিবা যাব 4 বাৰ সো এটাকে x = কি হ'লগে 4 হল সো x ৰ মানটো পাই গ'ল মানে প্ৰস্থ পাই গ'ল প্ৰস্থ যদি x প্ৰস্থ যদি 4 হয় তেনে দৈৰ্ঘ্য কিমান ওলাই যাব হয়নে এটাকে প্ৰস্থ সমান কিমান হ'ব x মানে 4 সেন্টিমিটার এটাকে দৈৰ্ঘ্য কিমান হ'বগে দৈৰ্ঘ্যটাকে কিমান বেছি 5 বেছি এটা x + 5 x বলে আমি কি হলো 4 বহাইলো 4 + 5 = 9 সেন্টিমিটার তো দৈৰ্ঘ্য মান পাই গ'ল প্ৰস্থ পালো দৈৰ্ঘ্য পালো এটা প্ৰস্থটো আমাৰ কি লৈ গৈছে যে আয়তটোৰ কালি এটাকে আয়তৰ কালি আমি জানো ন আয়তৰ কালি সূত্ৰ কি আছিল আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ দিক কিমান পালো আমি 9 প্ৰস্থ কিমান 4 তো 4 × 9 36 ইমান সেন্টিমিটার স্কয়ার আর মন কইবা কালি বুলি কলে হরায় বর্গ সেন্টিমিটার মানে সবরে বুঝিলা অঙ্কটো কি হল মই কাপছ আকৌ নিজেবা কইছবা দেই এবাৰ প্ৰথমবাৰ কি পাতি লবা অঙ্কটো মই কই যোৱা লগে লগে মোবাইলত চাইছে হয়নে তাৰছত পাতি লোৱাৰ পিছত আকৌ নিজে একবাৰ কৈ চাব লাগে বুজি পোৱা হ'ল এতিয়া আমি লাষ্ট 5 নম্বৰটো লম দেখি কলে এটো বয়সৰ অঙ্ক এত বয়সৰ কথা আহিব দেই আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভন্টি ৰুহানাৰ বয়সৰ 4 গুণ ৰুহানা আৰিফুলতকৈ 4 বছৰ সৰু তো ইয়াৰ কাছে মাকৰ কথা কৈছে ৰুহানাৰ কথা কৈছে আৰু আৰিফুলৰ কথা কৈছে এটা কোনটো ধৰি লওঁ আমি কোনটো হলে হইতা হ'ব মানে ৰুহানা আৰিফুলতকৈ 4 বছৰ সৰু বুলি কৈছে যদি আৰিফুলৰ কথা জানোতে আমি কি লৈ পাৰিম ৰুহানা বয়স লৈ পাৰিম আৰু ৰুহানা বয়স লৈ কালবে মাকো লৈ পাৰিম হয়নে আৰু সদায় বয়সৰ অঙ্কত সদায় বৰ্তমান বয়সটো ধৰালে মন কৰিবা যে ধৰা হল আৰিফুলৰ বৰ্তমান বয়স ধৰি ললো কিমান x বছৰ হয়নে এটা কি কলে ৰেহানা আৰিফুলতকৈ 4 বছৰ সৰু সো এটাকে ৰেহানাৰ বয়স বৰ্তমান বয়স কি হ'ব 4 বছৰ সৰু বেছি বুলি কলে যোগ আৰু সৰু বা কম বুলি কলে কি হ'ব বিয়োগ x - 4 বছৰ হল ঠিক আছে আৰু কি কলে এটাকে মাকৰ বয়স মাকৰ বৰ্তমান বয়স কিমান কলে যে মাকৰ বয়স আৰিফুলৰ ভন্টি ৰেহানাৰ বয়সৰ 4 গুণ এটো ৰেহানাৰ বয়স ৰেহানাৰ 4 গুণ কলে কি হ'ব 4 * ৰেহানাৰ বয়স মানে কি x - 4 হয় ভাঙি দিব 4x - 16 বছৰ হল সেইখিনি পালো
হলে বাৰু এটা প্ৰশ্নমতে কি ক'লে আমাৰ মতে মাকৰ বয়স কিমান 4x - 16 আৰু প্ৰশ্নৰ মতে কিমান প্ৰশ্ন কি বুলি কৈছে 32 32 হয় সো এটো ইকুয়াল কি হ'ব 32 হ'ল বুজি পালা আমাৰ মতে মাকৰ বয়স কিমান হ'ব লাগে আৰু প্ৰশ্নৰ মতে এইটো দুইটা ইকুয়াল হ'ব লাগিব সমীকৰণটো হয় না সো ইয়াত যদি সমাধান কৰো কি হ'ব এটা 4x = 32 এটো মাইনাস ফাইনালি কি হ'ব প্লাস 4x 4 2 8 3 1 4 48 so x equal to क्या होगा 48/4 4 এখন কৰো 4 গুণ 4 4 গুণ 8 এটাকে x equal to কিমান পালো 12 মানে আৰি ফুলৰ বয়স কিমান 12 বছৰ ইয়াৰ কি হ'ল এটাকে আৰি ফুলৰ বয়স কিমান এই বছৰ পালো 12 বছৰ যদি আৰি ফুলৰ বয়স 12 বছৰ হয় এটাকে ৰেহানাৰ বয়স কিমান তাকে 4 বছৰ কম মানে 12 - 4 equal to কিমান 12 4 গল 8 হল দুটা পাই গল বুজিলা সো অংকলে ইমান টান নহয় মাত্ৰ কি হ'ল প্ৰশ্নটো খুব ভালদৰে পঢ়ি পেলাই তাৰ পৰা আমি সমীকৰণটো উলিয়াব পাৰিব লাগিব মানে সমীকৰণৰ পিছত সমীকৰণ সমাধান কৰিব নহলে পাৰিবে হ'ব সো এইটাই মই আজি শিকালো তোমালোকে কি কৰিবা 6 নম্বৰটো 7 নম্বৰটো আৰু 8 নম্বৰটো যত্ন কৰিবা মানে আৰু 15 নম্বৰটো দেই কি কৰো মই 6 7 8 আৰু 15 এইটা ঘৰত কৰি পেলাবা হয় না সো বাকি কিটা অংক মই পিছৰ ক্লাছত আলোচনা কৰিম হ'ব